हाय बंधुসকল रहमान डिजिटल यूट्यूब चैनल आपलोक सकलोके स्वागतम जनाइछु आरु कि कम पेगासस इजराइलर NSO ग्रुपे आविष्कार करा एटा मोबाइल हैक करा सफ्टवेयर आज आपलोকৰ লগত কথা পাতিম तो पलम नकराকৈ आमार भिडिओটো आमी आरम्भ करूँ और स्किप नकराকৈ आमार भिडिओটো सम्पूर्ण रूपे चाइ থাকিব और যদি आमार चैनलটো सबस्क्राइब কৰা নাই তেতিয়াহলে आमार चैनलটো सबस्क्राइब কৰি দিব। तो बंधुসকল पेगासस एटु एनेकुवा सफ्टवेयर जिटु सफ्टवेयरे जिकोनो मुहूर्तत आपोनार मोबाइलटु हैक करि दिब पारे। आपोनार एंड्रॉइड मोबाइल हलो हैक करिब पारिब आरु आइफोन हलो हैक करिब पारिब। किछुमान विशेष सफ्टवेयर आछे जिबिलाक सफ्टवेयरत आपुनि अकल एंड्रॉइड मोबाइलटु हैक करिब परा जाय, आइफोन हैक নহয়। किछुमाने जाने जे आइफोन हैक নহয়, किन्तु पेगासस एनेकुवा एटा सफ्टवेयर जिटु কোনো आइफोन साइफोन एको नामाने। এই পেগাসাস সফটওয়্যারের যোগেদি সকলো মোবাইল হ্যাক কৰিব পাৰি। ইজৰাইলৰ NSO গ্ৰুপছ এটা গ্ৰুপছ আছে, সেই গ্ৰুপছে এই পেগাসাস সফটওয়্যাৰটো বনাইছিল। আৰু কিয় বনাইছিল? এই পেগাসাস সফটওয়্যাৰটো দেশৰ সুৰক্ষাৰ স্বাৰ্থত, দেশৰ যিকোনো গোপন বস্তু সুৰক্ষাৰ স্বাৰ্থত বা যিকোনো কেতিয়াবা সন্ত্ৰাসবাদীৰ মোবাইল হ্যাক কৰিব লগা হ'ব পাৰে, সন্ত্ৰাসবাদীক ট্ৰেক কৰিব লগা হ'ব পাৰে, এনেকুৱা বিশেষ প্ৰয়োজনত দেশৰ সুৰক্ষাৰ স্বাৰ্থত এই এপছটো নিৰ্মাণ কৰি উলিয়াইছিল। আৰু এই এপছটো কি আছিল যে এই এপছটো কোনো প্ৰাইভেট মানুহৰ কাৰণে নহয়। এই এপছটো হৈছে বিশেষ দেশৰ কাৰণে, অকল দেশৰ কাৰণে। এই এপছটো যে কোনো দেশে ইচ্ছা কৰিলে এই এপছটো কিনিব পাৰে আৰু কিনি এই এপছটো দেশৰ সুৰক্ষাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে। কিন্তু আপোনালোকে ভাবিছে যে এই পেগাসাসৰ দাম কিবা 200-500 টকা 1000 টকা হ'ব, কিন্তু নহয়। এই পেগাসাসৰ যেটো মূল্য কেইটামান মোবাইল ফোন হ্যাক কৰিবলৈ এই পেগাসাসক দিব লাগে 60-70 লাখ কৈ টকা। যি পেগাসাস এপে দেশত হাল্লা লগাই দিছে, দেশৰ কিছুমান ডাঙৰ ডাঙৰ মানুহৰ নাম এই পেগাসাসত হাঙুৰ খাইছে। কেনেকে হাঙুৰ খাল, কিয় হাঙুৰ খাল, এইবিলাক লৈ দেখত বহুত হাল্লা হৈ আছে। সেই পেগাসাস আপোনাৰ মোবাইলটো কেনেকৈ হ্যাক কৰিব? ইমান ডাঙৰ একো কৰিব নালাগে। আপোনাৰ মোবাইলটো হ্যাক কৰিবলৈ পেগাসাসে ইমান ডাঙৰ কিবা এটা কৰিব নালাগে। জাস্ট আপোনাৰ হোৱাটছএপত কিবা মিছ কল দিব বা কিবা টেক্সট মেছেজ বা কিবা হোৱাটছএপত মেছেজ কিবা সৰু সুৰা কিবা এটা কৰিয়েই আপোনাৰ মোবাইলৰ গোটেইখিনি ডাটা এই পেগাসাসে লৈ ল'ব পাৰে। আৰু এই পেগাসাস আপোনাৰ মোবাইলৰ পৰা নিজে নিজেই নোহোৱা হৈ যাব। এই পেগাসাসেৰে কি হেক কৰিব, আপোনাৰ মোবাইলৰ পৰা কি ল'ব, মানে আপুনি কাক মেছেজ কৰিছে, কাক ফোন কৰিছে, তাৰপিছত আপুনি কাৰ লগত কথা পাতি আছে, আপোনাৰ মোবাইলৰ ফটো, আপোনাৰ মোবাইলৰ ভিডিঅ', আপোনাৰ লোকেশ্যন, মানে অল ইন অল সকলো এই পেগাসাস এপৰ জৰিয়তে হ্যাক কৰি ল'ব পাৰে। আনকি আপুনি যদি কাৰোবাৰ সৈতে ফোনত কথা পাতে সেই ৰেকৰ্ডিঙো পেগাসাসে লৈ ল'ব পাৰে। ইজৰাইল টেকনলজিৰ ক্ষেত্ৰত এখন বহুত 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 উন্নত দেশ, আৰু সেই দেশৰ NSO গ্ৰুপে এই পেগাসাস যেটো সফটওয়্যাৰ, এই সফটওয়্যাৰটো বনাইছে। গতিকে এই সফটওয়্যাৰটো অকল দেশৰ সুৰক্ষাৰ স্বাৰ্থত বনাইছে, কিন্তু এই সফটওয়্যাৰটোত যেতিয়া ভাৰতবৰ্ষৰ বহু উচ্চ পদস্থ বিষয়া, বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম এই পেগাসাসত হাঙুৰ খাইছে, তেতিয়া বৌদ্ধিক মহলত এই বিষয়ে চৰ্চিত হৈছে। আৰু বস্তুটো কি যে কোনে এওঁলোকক হ্যাক কৰিছে। এই পেগাসাস এপ ব্যৱহাৰ অকল চৰকাৰে কৰিব পাৰে। ভাৰত চৰকাৰে যদি কৰিছে, কিয় ভাৰত চৰকাৰে কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু যদি ভাৰত চৰকাৰে কৰা নাই, তেতিয়াহ'লে কোন দেশৰ চৰকাৰে এওঁলোকৰ মোবাইল হ্যাক কৰিবলৈ চেষ্টা কৰিছে? এই সফটওয়্যাৰটো যেহেতু দেশৰ বাহিৰে প্ৰাইভেট মানুহক বিকিব নোৱাৰে, আৰু NSO গ্ৰুপে কোন দেশক এই সফটওয়্যাৰটো বিকিছে সেই কথা কিন্তু NSO গ্ৰুপে প্ৰকাশ কৰা নাই। তেওঁলোকে এটা কথাই কৈছে যে ইতিমধ্যে প্ৰায় 40খন দেশত এই দেশৰ চৰকাৰক এই সফটওয়্যাৰটো বিক্ৰী কৰিছে, আৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে দেশবিলাকে এই সফটওয়্যাৰটো কিনি লৈছে। তো বন্ধুসকল বুজিলে
পেগাসাছ কি আৰু এই অনলাইন পৃথিৱীত আধুনিক যুগত আপোনাৰ মোবাইল হেক নহ'ব বুলি আপুনি গ্যাৰান্টি দিব নোৱাৰে। আপোনাৰ মোবাইল যিকোনো মুহূৰ্তত হেক কৰিব পাৰে। মানে এই টেকন'লজিৰ দুনিয়াত এই বিজ্ঞানৰ যুগত আমি সুৰক্ষিত নহয়, আমাৰ মোবাইল সুৰক্ষিত নহয়, আমাৰ ডাটা সুৰক্ষিত নহয়। তো বন্ধুসকল, এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'। পৰৱৰ্তী সময়ত আমাৰ পৰা এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকন বাটনটো দবাই দিব।